বাংলাদেশৰ জনপ্ৰিয় কৌতুক অভিনেতা ভাদাইমা খ্যাত কৌতুকৰ ৰজা ৰবি চেংগু আৰু আমাৰ মাজত নাই। কৌতুক অভিনেতা ৰবি মিয়া ওৰফে ৰবি চেংগুৰ মৃত্যুত সমগ্ৰ বাংলাদেশৰ লগতে বিশ্বৰ অনুৰাগীসকলৰ মাজত ক্ষোভৰ ছাঁ বিৰাজ কৰিছে। শুক্ৰবাৰে বাংলাদেশৰ নিজ বাসভৱনত হঠাৎ মৃত্যু হয় জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেংগুৰ। জনপ্ৰিয় কৌতুক অভিনেতা ৰবি মিয়া ওৰফে ৰবি চেংগুৰ ঘৰ ঢাকাৰ টাংগাইলত। তেখেতৰ অকাল মৃত্যুখনত ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ৰবি চেংগুৰ যদিও বাংলাদেশী, কিন্তু বাংলা ভাষা বুজি পোৱা বিশ্বৰ সকলোৰে